Hi everyone, আজি লৈ আহিছো কেছ বসা কেজুৰমান মেখেলা চাদৰ এটা লৈছো হোৱাইট কেছ বসা এইটো হ্যান্ডমেড হয় আৰু এইটো হয় কিন্তু এইটো হল জানমণি বুলি কয় জানমণি খিসা বুলি কয় এজুৰ কৈ দেখাই আছো এইখন বয়াৰ চাদৰ গোটে গাটোতে কেছ বসা থাকিব এনেকৈ আৰু তলফালে হয়া ৰেডত আছে কেছ বসাটো এয়া এইখন বয়াৰ মেখেলা ধুনাকৈ কেছ বসা আছে আৰু লগত একালগে ব্লাউজ পিস থাকি যাব या पासफाले ब्लाउज पिस থাকিব ইয়াৰে কালাৰ পাই যাব ৰেডত আৰু এটা পাব ব্লুত পাব আৰু এটা কফি কালাৰত পাব নেক্সট হ্যান্ডমেড হোৱাইট জুৰ দেখাইছো এইখন হ'ব চাদৰ হোৱাইটত গোটে গাটোতে কেছ বসা থাকিব ইয়া তলফালে ইয়া কফি কালাৰ ৰেড কালাৰ ব্লু ইয়েলো হেনেকৈ আছে কেছ বসা খুব ধুনীয়া হয় এইটো হ্যান্ডমেড হয় এইখন হ'ব ইয়াৰ মেখেলা আৰু লগত এয়া সাইড পাৰি চাদৰৰ আৰু ব্লাউজ পিস একালগে থাকিব इटु हो ब्लू कलरत एके হয় হ্যান্ডমেড তলফালে ইয়া ইয়েলো কালাৰৰ কেছ বসা আছে ইটু আৰু গোটে গাটোতে সৰু সৰুকৈ কেছ বসা থাকিব ইয়া বহুত ধুনীয়া হয় কালাৰটো বহুত মৰম লগা হয় স্কাই ব্লু টাইপৰ হয় ইটু এইখন হ'ব ইয়া মেখেলা আৰু পিছফালে থাকিব ইয়া চাদৰৰ সাইড পাৰি আৰু ব্লাউজ পিস আৰু হোৱাইটত কালাৰ পাই যাব এইটো এটা আছে মুগা কালাৰত পাই যাব এইটো গ্ৰীন কালাৰত পাই যাব এইটো পাৰ্পল আৰু এটা ইটো ৰেড কালাৰত আকৌ আৰু এটা দেখাইছো এইখিনি হ'ব একে কেছ বসা হয় কিন্তু এইখিনি মেচিন মেড হ'ব এইটো প্ৰাইসটো কম আহি যাব ইয়া কালাৰ পাই যাব বেলেগ বেলেগ খুলি দেখুৱা নাই একে হয় প্ৰায় কিন্তু মেচিন মেড হয় এইটো